মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা আমচুৰ প্ৰাক্তন সভাপতি ABS জেদ্দাৰদেৱ। যোৱা 1996 চনত গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ABS জেদ্দাৰদেৱ। নমস্কাৰ, স্বাগতম জনাইছোঁ প্ৰাগজ্যোতিষপুৰ লাইফত। মই ধুম্বিৰ। আৰু ইতিমধ্যে জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা মধুমেহ বেমাৰত আক্ৰান্ত হৈ আছিল ABS জেদ্দাৰদেৱ। কিন্তু হঠাৎ যোৱাকালি অসুস্থ হৈ পৰাৰ পিছত গোৱালপাৰা চলেজ হস্পিটেলত ভৰ্তি কৰাই পৰিয়াল লোকে। কিন্তু মৃত্যুৰ ওচৰত হাৰ মানিলে বিধায়কগৰাকীয়ে। মানুহৰ জীৱনটো কিমান আচৰিত নহয়নে? বিধায়কগৰাকীয়ে মৃত্যুৰ ওচৰত হাৰ মানিলেও যেন তেখেতৰ মৃত্যুক লৈ গোৱালপাৰা জিলাত চকৰ চাপৰিছে। দুখৰে ভাগি পৰিছে তেওঁৰ গাঁওবাসী ৰাইজে।